Welcome to my YouTube channel A to Z Science. আজি মই এটা প্ৰদত্ত ত্ৰিভুজৰ পৰিবৃত্ত অংকন কৰিবলৈ ওলাইছোঁ। এটা ত্ৰিভুজৰ পৰিবৃত্ত অংকন কৰিবলৈ হ'লে আমি প্ৰথমতে এটা ত্ৰিভুজ অংকন কৰিব লাগিব। আৰু এই ত্ৰিভুজটোৰ চাৰিওফালে এটা বৃত্ত অংকন কৰিব লাগিব, যিটো বৃত্তই ত্ৰিভুজটোৰ শীৰ্ষবিন্দুৰ প্ৰতিটো শীৰ্ষবিন্দুক স্পৰ্শ কৰে আৰু এই বৃত্তটোকে ত্ৰিভুজটোৰ পৰিবৃত্ত বুলি কোৱা হয়। বলা আমি পৰিবৃত্ত অংকন কৰিবলৈ যাওঁ। প্ৰথম কাম হ'ল, ধৰা হ'ল আমি ABC এটা ত্ৰিভুজ লওঁ। ধৰা হ'ল ABC এটা ত্ৰিভুজ আমি লৈছোঁ। ABC। এতিয়া আমি অংকন প্ৰণালীটো আৰম্ভ কৰিম। অংকন প্ৰণালীত ফাৰ্ষ্ট ষ্টেপ হ'ল আমাৰ ABC ত্ৰিভুজটোৰ যিকোনো দুটা বাহুৰ আমি লম্ব সমদ্বিখণ্ডক অংকন কৰিব লাগিব। এতিয়া ধৰা হ'ল আমি AB আৰু BC বাহুৰ লম্ব সমদ্বিখণ্ডক দুটা অংকন কৰোঁ। এতিয়া AB আৰু BC বাহুৰ লম্ব সমদ্বিখণ্ডক অংকন কৰিবলৈ আমি কম্পাছৰ সহায় ল'ব লাগিব। এতিয়া কম্পাছৰ সহায়ত আমি যিকোনো এটা চাপ লৈ বৃত্ত চাপ লৈ A বিন্দুৰ পৰা এটা বৃত্ত চাপ অংকন কৰা হ'ল। তাৰপিছত একেই চাপ B বিন্দুৰ পৰা অংকন কৰাত আগৰ বৃত্ত চাপটোক ছেদ কৰে। একেদৰে ইয়াৰ অপজিট ছাইডত বৃত্ত চাপটা অংকন কৰিব লাগিব। এতিয়া আকৌ A বিন্দুক কেন্দ্ৰ কৰি এটা বৃত্ত চাপ অংকন কৰিব লাগিব। এই বৃত্ত চাপ দুটাই এটা বিন্দু ছেদ কৰে। এতিয়া আমাক কৰিব লাগিব এই ছেদ কৰা বৃত্ত চাপ কেন্দ্ৰ কৰি স্কেলৰ সহায়ত আমি AB বাহুৰ লম্ব সমদ্বিখণ্ডকটো লম্বকটো অংকন কৰিব লাগিব। এতিয়া একেদৰে আমি AC বাহুৰ লম্ব অংকন কৰিব লাগিব। ইয়াৰ বাবে আমি যিকোনো বৃত্ত চাপ এটা লৈ দুটা ছেদ এটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে। এতিয়া আকৌ বৃত্ত চাপ লৈ নিজৰ সুবিধা মতে বৃত্ত চাপ লৈ আকৌ C বিন্দুৰ পৰা এটা বৃত্ত চাপ অংকন কৰা হ'ল আৰু A বিন্দুৰ পৰা ছেম ব্যাসাৰ্ধ লৈ অংকন কৰাত ই আগৰ বৃত্ত চাপটোক ছেদ কৰে। এতিয়া স্কেলৰ সহায়ত ছেদ কৰা বিন্দু দুটাক স্কেলৰ সহায়ত এনেকৈ লোৱাৰ পিছত AC বাহুৰ লম্ব বাহুটো চিনাক্ত কৰা হ'ল। এতিয়া আগৰ লম্বটোক AB বাহুৰ লম্বটোক পৰাই দিয়াত AC বাহুৰ লম্বটো ধৰা হ'ল O বিন্দুত কাটে। এতিয়া O বিন্দুক কেন্দ্ৰ কৰি OA বা OB বা OC প্ৰতিটো লম্ব দুটাৰ ছেদ বিন্দুৰ পৰা ত্ৰিভুজৰ প্ৰতিটো শীৰ্ষবিন্দুৰ মাজৰ দূৰত্ব সমান। গতিকে AO ৰ সমান বা OB ৰ সমান বা OC ৰ সমানকৈ এটা ব্যাসাৰ্ধ লৈ এটা বৃত্ত অংকন কৰিম।
আৰু এই বৃত্তটোৱে হ'ব আমাৰ নিৰ্ণয় পৰিবৃত্ত। এই বৃত্তটোৱে হ'ব আমাৰ নিৰ্ণয় পৰিবৃত্ত। গতিকে আমি এনেকুৱাকৈ এটা ত্ৰিভুজৰ পৰিবৃত্ত অংকন কৰিব পাৰোঁ। এইটো আকৌ মই বুজাই দি আছোঁ। ফাৰ্ষ্টত ABC এটা ত্ৰিভুজ অংকন কৰিব লাগিব। তাৰপিছত ইয়াৰ AB, AC বা BC বাহু যিকোনো তিনিটা বাহুৰ যিকোনো দুটা বাহুৰ লম্ব অংকন কৰিব লাগিব। আৰু এই যিকোনো দুটা বাহুৰ লম্ব অংকন কৰাৰ পিছত ধৰক AB আৰু AC বাহুৰ লম্ব অংকন কৰাৰ পিছত এই লম্ব দুটাই এটা বিন্দুত ছেদ কৰিব। আৰু এই বিন্দুটোৱে ধৰা হ'ল O, আৰু এই O বিন্দুটোক কেন্দ্ৰ কৰি ত্ৰিভুজটোৰ প্ৰতিটো শীৰ্ষবিন্দু সমান দূৰত্বত আছে, আৰু সেয়ে এটা নিৰ্দিষ্ট ব্যাসাৰ্ধ হিচাপে লৈ OA বা OB বা OC নিৰ্দিষ্ট ব্যাসাৰ্ধ হিচাপে লৈ এটা বৃত্ত অংকন কৰা হয়। আৰু এই বৃত্তটোৱে ত্ৰিভুজটোৰ প্ৰতিটো শীৰ্ষবিন্দুক স্পৰ্শ কৰিব, আৰু এই বৃত্তটোকে কোৱা হ'ব এটা ত্ৰিভুজৰ পৰিবৃত্ত। ইয়াত লিখা আছে, আপোনালোকে চাই ল'ব পাৰে ইয়াৰ পৰা। গতিকে এনেকুৱা ধৰণৰ অংকন আৰু পাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব।